মাই গড দয়া ডেড বডি পৰি গেলি যাব লৈছে তো এতিয়াও কেলা দৰ্জাখনকে শুঙি আছো বে মাই গড দয়া ছাৰ ইয়াৰ হাতত এটা ৰেড পয়জন আৰু ইয়াৰ মুখত অকণমান ফেন ইয়াৰ মানে কি তই বুজি পাইছ বুজি নাপালো ছাৰ ইয়াৰ ৰুমত নিগনি আছে মাই গড দয়া ছাৰ ইয়াৰ পকেটত ইয়াৰ মোবাইলটো আছে চাগে মোবাইলটো উলিয়া আৰু চেক কৰ সি কালে কি মেছেজ দিছিলে ছাৰ ছাৰ ই কাবালে মেছেজ দিছিলে শুনা শুনা অ ভাই এই তহঁতৰ ঘৰত কেনেবাকৈ কলগছ চলগছ আছে নি বা এই মোৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই যে কেতিয়াবা ৰাতি ৰাতি দৰকাৰ হয় অ আছে যদি দিবি দে মাই গড দয়া ছাৰ ই কিন্তু মালটো বহুত চৌকি নাছিলে মাই গড দয়া ছাৰ দেখিছ পুখুৰীত পানী শেষ হৈ গ'ল কিন্তু মাগুৰ মাছটো এতিয়ালৈকে জীয়াই আছে মাই গড গৰম হৈ আছে বে ছাৰ এবাৰ বহি দিওঁ নি কি মাই গড ভাইটি তুমি মানে এই মানুহটোক কোনে মাৰিছিলে দেখিছিলা অঁ ছাৰ দেখিছিলোঁ মই ঠিক আছে ভাইটি তুমি এতিয়া দয়াক কৈ দিয়া সেই মানুহটো দেখিবলৈ কেনেকুৱা আছিলে দয়া আঁকি দিয়া স্কেচটো দয়া অকল দিনৰ দিনটো দৰ্জাখন শুঙি থাক স্কেচ বনা ছাৰ মাই গড দয়া ছাৰ এই মানুহটো মোৰ ক'ৰবাত চিনাকি চিনাকি নিচিনা লাগিছে হয় ছাৰ মই ইয়াক ক'ৰবাত দেখিছোঁ লাগিছে এনেকুৱা লাগিছে যেন মই ইয়াক ৰাতিয়ে দিনে মাৰিছোঁ কিন্তু ছাৰ এই চুলিখিনি ইমান ষ্টাইলিছ কেনেকৈ হৈ আছে মাই গড দয়া ছাৰ ই চাগে আৰবান গাব্ৰুৰ হেয়াৰ ভলিউমাইজিং পাউডাৰ ৱেক্স ইউজ কৰিছিলে আপোনাৰ চুলিবোৰো এনেকুৱা জাবৰা নেকি যিমান মিলালেও নিমিলে কিন্তু এতিয়া চিন্তা নাই কাৰণ আহি গ'ল আৰবান গাব্ৰুৰ হেয়াৰ ভলিউমাইজিং পাউডাৰ ৱেক্স এই পাউডাৰটো আপোনালোকে নিজৰ চুলিত এপ্লাই কৰাৰ পিছত যদি আপোনালোকে নিজৰ হাতেদি অকণমান মিলাই দিয়ে চুলিখিনি তেতিয়া আপোনালোকে দেখিব যে আপোনাৰ চুলিখিনিয়ে এটা ৱেল ডিজাইন আৰু এটা ষ্টাইলিছ লুক লৈ ল'ব এই প্ৰডাক্টটোৰ এক্সট্ৰিম টেষ্ট কৰিবলৈ মই হেলমেট এটা পিন্ধি 10 মিনিট ৰৈ দিলোঁ আৰু হেলমেটটো খুলি মই যেতিয়া চুলিখিনি আকৌ মিলাই দিলোঁ তেতিয়া দেখিছোঁ যে আগৰ শ্বেপটোলৈ চুলিখিনি আকৌ নিজেই ঘূৰি আহিলে এই প্ৰডাক্টটো আপোনালোকে ফ্লিপকাৰ্ট এমেজন চবতে পাই যাব লগতে মোৰ ইনষ্টাগ্ৰামৰ বায়'ত এই প্ৰডাক্টটোৰ লিংক দিয়া আছে Urban Gabru Hair Volumizing Powder Wax.